মাই নিউ ব্লগ নাৰ্জিক ব্লগ গাইজ আপোনালোকে ভাবিছে চাগে ন মই এনেকৈ সাজি কাচি ইমান আৰ্লি মৰ্ণিঙত যাব লাইছোঁ ছাৰপ্ৰাইজ আছে ভিডিঅ'টো ভালকৈ চাই থাকক আপোনালোকে চ' গাইজ মৰ্ণিং গৈ আছোঁ পুৰা ঠাণ্ডা আজিয়ে ঠাণ্ডা পৰিব লাগেনে এতিয়া ৰাতিপুৱা হৈ আছে টাইম চাগে 7টা বাজিছে আৰু ৰাতিপুৱাই পুৰা ঠাণ্ডা লাগিছে গাইজ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক বহুত ছাৰপ্ৰাইজ আছে আজি চানডে হয় ন ৰাতিপুৱাই কোনো উঠাই নাই চাগে চব শুই আছে চ' চাওকচোন গাইজ আজি চানডে হয় চ' ইমান টাইমলৈকে কোনো উঠাই নাই গুৱাহাটীয়ে কোনে খোৱা নাই যেন মোক লাগিছে চ' চাওকচোন আপোনালোকে চব বন্ধ আছে আৰু আমি গৈ আছোঁ এতিয়া ছাৰপ্ৰাইজ ঠাণ্ডা লাগিছে চ' সেইটো কাৰণে ছানগ্লাছটো পিন্ধি লৈছোঁ কেনেকৈ লাগিছে কওকচোন গাইজ তাৰে আহি সোমাইছেহি এই পেট্ৰল পাম্পত ৰাতিপুৱাই গাড়ীত তেল নভৰালে আমি গাড়ীত গৈ নাপাম বেলেগ ক'ৰবাত মানুহ থাকক নাথাকক পেট্ৰল পাম্পত সদায় মানুহ থাকিবই এইটো ৰাতিপুৱা হওক ৰাতি হওক কিমান ভৰাই আছা তেল 200 টকা তেল ভৰাই আছে গাইজ জলদি নহ'লে সিহঁতে মোক এৰি থৈ গুচি যাব এতিয়া তেল হৈ গ'ল দাদা গৈ আছে কিবা ছেকেণ্ড চেঞ্জ দিব পইচা দিব গৈ আছে পইচা লোৱা হৈ গ'ল ব'লক এতিয়া যাওঁ আমি এই ছাৰপ্ৰাইজ মোৰ কেপ থাকি গ'ল চ' গাইজ মই যিটো বি-বইজৰ কেপ পিন্ধি আহিছিলোঁ সেইটো ফুৰি কিনে ৰাতি ফাইনেলি মই এই মানে ছাৰপ্ৰাইজিং জেগাটোলৈ মানে এতিয়ালৈকে গৈ পোৱা নাই বাট আহিলোঁ চাওকচোন মোৰ যোনবিলাক ফ্ৰেণ্ড আছে জমা মানে হ'ল আৰু গোটেইকেইটা আৰু আহি আছে ছোৱালীবিলাক ইমান ধুনীয়া হৈ আহিছে চাওক ইমান ধুনীয়া ছোৱালী গাইজ সিহঁতৰ পুৰা চেলফি ছেকশ্যন চলি আছে দেখিছেনে পুৰা চেলফি মানে চলি আছে সিহঁতৰ ভালে আছে আপোনালোকে ভালে আছে ব্লগ বনাই আছোঁ আপোনালোকে আমাক ভালে লৈ যাব ভালে লৈ আহিব দেই ঠিক আছে আপোনালোকৰ আশাতে আমি গৈ আছোঁ পুৰা উৰি যাম এতিয়া চবে নিজৰ চিটে বহিছে লাষ্টত এইজন আমাৰ ছাৰ যিজন ছাৰে আমাক ফাইনেলি আমাক আজি ফিল কৰাইছে যেন আমি স্কুলৰ ষ্টুডেণ্ট কাৰণ তেওঁ আজি আমাৰ কাৰণে লৈ আহিছে স্কুল বাছ চ' এইটো কাৰণে আমি আজি যাব লাগিব ছাৰকতো স্পেচিয়েলি থেংক ইউ ক'বই লাগিব কাৰণ তেওঁ আজি আমাক স্কুলত যোৱা যেন ফিল কৰাইছে স্কুলৰ হলিডেত চ' কিবা ক'ব নেকি ছাৰ ছাৰ প্লিজ পিছত কৰে আপুনি মোক টাৰ্গেট বঢ়াই নিদিব নহ'লে বহুত প্ৰব্লেম হৈ যাব
কাম চলি আছে সো গাইজ ইমান লম্বা জাম আমি আজি গৈ পামনে কিন্তু গুৱাহাটীৰ বাহিৰত যেতিয়া আউট এৰিয়াত অহা যায় ন তো আপোনাৰ ভিউৱাৰ্ছবিলাক চাবলৈ বিৰাট ধুনীয়া চাওক গুৱাহাটীৰ ভিতৰত আমাক এনেকৈ লাগে যেন মানে বহুত গৰম পৰিছে ঠাণ্ডা হোৱা নাই আৰু ইয়াতে আহি ফিল কৰিছোঁ যে ইমান ঠাণ্ডা ৱাও বহুত ধুনীয়া হয় জেগাবিলাক ইয়াতেতো পূৰা মানে আপোনাৰ কুঁৱলী পৰি আছে মেবি কিবা কাম চলি আছে গাইজ এইবিলাক হৈছে জেগা যিটো নেকি মই দেখা নাছিলোঁ আহিছোঁ ও মাই গড মামাৰ ঘৰো আছে দেখোন ইয়াতে গাইজ চাব পাৰে আমাৰ লগতে এইবিলাক চাওক কিমান লম্বা লাইন ইমান দূৰলৈকে আজি নাজানো আৰু গৈ পাম নে নাপাম কালেক্টছবিলাকেতো পূৰা ডান্স কৰি কৰি কেনে টাইম ৱেষ্ট কৰিছে হাই আমাৰ ছাৰে পূৰা বহি আছে টেনশ্যনত চাগে চাই আছে আজি কি হ'ব মানে খানা কি হ'ব আজি ছাৰে পূৰা চাই আছে মই গম পোৱা নাছিলোঁ এইটো পানী খাইটি জেগা হয় মোৰ কালেক্টছবিলাকে কোৱাৰ কাৰণে গম পাইছোঁ যে পানী খাইটি হয় বুলিকে চাওকচোন কিবা কাম চলি আছে চ' সেইটোৰ কাৰণে চাগে ইমান লম্বা জাম হৈ আছে আচ্ছা ৰ'দৰ কিবা কাম কৰিছে এইটো কি বস্তু অ' মাই গড এইটো হৈছে ছেকেণ্ড মেবি এইবিলাক ভাঙা চিঙা এক্সিডেণ্ট হোৱা গাড়ীবিলাক ইয়াতে আনি কিনে জমা কৰি ৰাখিছে ট্ৰেইন আহি গৈছে ফাইনেলি আমি এই জেগাটোলৈ আহি পালোঁ যিটো জেগা মই কৈ আছিলোঁ যে বহুত ডাঙৰ আজি এটা ছাৰপ্ৰাইজ আছিল চ' ফাইনেলি সেই জেগাটোত আহি পালোঁ আপোনালোকে চাব পাৰে বহুত ধুনীয়া হয় ৱাও ভিউৱাৰ্ছ ছাৰহঁতে কিবা ব্ৰেকফাষ্ট ৰেডি কৰি আছে ছেকেণ্ড মাই গড চাওকচোন ইমান ধুনীয়া হয় গোটেই বালি এইটো ধুনীয়া জেগা হয় ৱাও গাইজ আপোনালোকে চাব পাৰে এইটো যোনটো হয় আপোনাৰ ব্ৰহ্মপুত্ৰ নদী চাব পাৰে বহুত ধুনীয়া ভিউৱাৰ হৈছে গাইজ চক গাইজ ইমান ধুনীয়া হয় পিকনিক প্লেচ হয় একচুৱেলি আজি আমাক কোম্পানীৰ ফালৰ পৰা লৈ অনা হৈছে পিকনিকৰ কাৰণে চ' ময়ো সেইকাৰণে আহিছোঁ মোৰ কালেক্টছখিনিৰ লগত আপোনাৰ পিকনিক এনজয় কৰিবৰ কাৰণে তাতে আমাৰ ছাৰ মেম সকলো আছে চ' ছেকেণ্ড এই আমাৰ দাদা যোনে আমাক লৈ আহিছে দাদা গাড়ীৰ চাব পাৰে গাইজ বহুত ধুনীয়া ভিউৱাৰ্ছ হয় চাওক বহুত ধুনীয়া জেগা হয় ফাইনেলি আমি গুৱাহাটীৰ পৰা মানে ইয়াতে আহিছোঁ আউট এৰিয়াত আহিছোঁ বিৰাট ধুনীয়া জেগা হয় আপোনালোকে চাব পাৰে আৰু আছে মানুহ চব পিকনিক কৰি আছে আহিছে চবেই আজি ছানডে হয় স্পেচিয়েলি চ' ছানডে স্পেচিয়েল টাইম হেৰি কৰিব আহিছে ইয়াতে আপোনালোকে চাব পাৰে কি কৰি আছে তোমালোকে হাই অ'কে অ'কে কৰি দি আছোঁ মই আপোনালোকে আগতে আৰম্ভ কৰকচোন মই কৰি দি আছোঁ ঠিক আছে আমাৰ ছাৰে কি কৰি আছে অঁ থেংক ইউ ইউ আৰ ছ' চুইট আমাৰ ছাৰে পাই গ'ল বঠি আমাৰ বঠি নাছিলে নেকি ছাৰ ইয়াতে একচুৱেলি খানা বনাব বঠি আমাৰ আনা নাছিল ছাৰে লাগিছিলে বঠি চ' ফাইনেলি বঠি বিচাৰি পালে চাব পাৰে গাইজ তো আমাৰ ছেকেণ্ড ছাৰ ছাৰ মিউজিকটো বাহিৰত বজালে বেছি ভাল লাগিব নেকি ছাৰ চবেই বাহিৰতে বজাইছে আমাৰো বাহিৰতে বজাওক নেকি ভাল লাগিব ছাৰ এইটো আমাক দিছে নেকি অঁ ডেঞ্চন ন বা খেৰৰ একেবাৰে ধীৰে শ্ল'লি চাব পাৰে এইবিলাক চব বালি দেখিছেনে বিৰাট ধুনীয়া হয় দেই জেগাডোখৰ বহুত ভাল লাগিছে আহি চাব পাৰে আপোনালোকে আচ্ছা মোৰ ফ্ৰেণ্ডবিলাকে ফটো মাৰি আছে গাইজ ফাইনেলি পিকনিক প্লেচৰ পৰা অকণমান নদী কিনাৰৰ পিনে আহিছোঁ চাওকচোন আপোনালোকে ব্ৰহ্মপুত্ৰ নদী আৰু মই ফাৰ্ষ্ট টাইম গাইজ মানে এনেকৈ নাৱত উঠি গৈছোঁ মোৰ ভয় লাগিছে বাট মই উঠি কেনে গৈছোঁ আজি নাৱত অ'কে চ' মোৰ ফ্ৰেণ্ড চব আছে বহুত ভাল লাগিছে ফাৰ্ষ্ট টাইম মানে এনেকৈ নদীত উঠিছোঁ ফাৰ্ষ্ট টাইম নদী নাৱত উঠি কেনে গৈছোঁ গাইজ বিৰাট ধুনীয়া
হয় জাগাটো গাইজ ফাইনেলি গৈ আছো ফাৰ্ষ্ট টাইম নদীত গাইজ ইমান ভাল লাগিছে ফাৰ্ষ্ট টাইমে এনেকৈ পানীত মানে নাৱত উঠি পাইছোঁ বহুত ভাল লাগিছে नीला के तेरा पकड़ा गया जब तोड़ दी सितारा बने खाने और नीचे तोड़ पड़ी গাইজ খানা কেনেকুৱা হৈছে বঢ়িয়া ন গাইজ ফাইনেলি আমি এতিয়া পিকনিক প্লেচত আছিলোঁ যিটো নেকি মই কৈছিলোঁ যোনটো নেকি ছাৰপ্ৰাইজ আছিলে বুলি কৈছোঁ চ' এয়া হৈছে খানা ৰেডি ত' আমি এতিয়া খানা খাবলৈ আহিছোঁ